টকিং কৰিব লাগে মোক চুম খাব লাগে আৰু তুমি এতিয়া মোক অকণমান কাষত মেৰা साइड से सुनना है ठीक है मैं तुम्हें कहीं नहीं तो कम वो नहीं एसएमएस मुझे समझ में नहीं आता ए काकली माई तुम्हें हम कोई सुबह था तो ভাল করা তো আগতে মানে তেজি মোলা খাই না কবা তেজি মোলা ओके একদিন তোমার একদম ছোটতে তোমার তেজি মোলা আছে किंतु आप पोका को बोलना पड़ेगा ঠিক আছে এই তেজি মোলা থাকতে তাই হুই থাকতে তো তাই মাকটো তো ঢুকার পিছত তো কি অকমান এক বছর হয়েছে আৰু তো মানে লখিমপুৰ থাকাৰ মানে মত আহিছে একদম সৰু টিকৰা তাৰপিছত তো তাই মাকটো তো ঢুকাৰ পিছত তো তাইটো বেলেগ আছে আংকলে কৈছে যে তাই মাকটো বেলেগ এটা তৰিয়া দিয়ে না তাৰপিছত তৰিয়া মানে মাক মাক বেলেগ মাক এটা আনে সতিয়া মাক সতিয়া মাক এটা আনি বুলিছে সেইটোতো গম নাপালে তাই পাপাকটো ভাল মাকটো বদমাছ বেলেগ বাটটো তাৰমানে আগৰ মাকটো ভাল আছে আগৰ মাকটো খোৱা দোৱা বহুত কৰে সেইটো বেলেগ বদমাছ মাকটো আহিল নহয় তাৰপিছত তাই একদম মানে পাপাকে পিছত যাওঁতে তাই একদম মাৰে একদম খুন্দিয়াব দিয়ে পুৰা একদম মাৰে চাউল সেইবিলাক কৰিব দিয়ে মোক আনটো ফুৰিব দিব দিয়ে একদম কৰে যেতিয়া পাপাক থাকে তেতিয়া তাইক বহুত মৰম কৰে acting মানে এইবিলাক acting আৰু একদিন তো মানে তাই তো মানে কি কৰিছে তেজি মোলাই এটা গছৰ ওপৰত তাৰমানে বহি আছিল বহি তাই কেইদিনমান ডাঙৰ হ'ল অফিচটি হৈছে তাই আন্টি অফিচত তাই তো বিয়া তাৰপিছত তো তাই ঘৰত যোৱাৰ পিছত তাই তাৰমানে আৰু বিয়া সখী আকৌ বিয়াৰ পিছত তো মাকক কৈছে মা মোৰ এতিয়া কি পিন্ধি তাইতো পিন্ধিব আকৌ নাই শাৰী চাৰী তাৰপিছত তো কি কৰিছে সেই বদমাছ মাকটোৱে তাৰমানে কি কৰিছে জানা তাইক তাৰমানে এযোৰ শাৰী এযোৰ দিছে মাকৰ কাপোৰ আছিল তাই তাৰমানে শাৰীবিলাক গদ্ৰেজ থোৱা আছিল সেইবিলাক শাৰী তাৰমানে এযোৰ য়েল্ল' কালাৰ শাৰী এযোৰ তাৰমানে তাত তাৰমানে এটা নিগনি এটা ভৰাই দিছিল আৰু তাইক মানে কিবা বম এটা ভৰাই দিছিল আঙুঠা এটা ভৰাই দিছিল সেই আঙুঠাটো ভৰাই থৈতে সেইটো ৰাতি পেলাই বস্তাখনত ভৰাই থৈছে তাইটো নেকি তাইতো গম পোৱা নাই তেজি মোলাই তো গম নাপাওঁতে হেৰি কি হ'ল তাইক লৈ গ'ল তাৰপিছত তো তাইক তাৰমানে সখী আকৌ ঘৰত পিন্ধিব গৈছে যেতিয়া চালে এটা নিগনি এটা ওলাইছে আৰু কাপোৰখন ফটাৰ পিছত তো লাষ্টত তো কি হ'ল তাই কান্দি চব মানুহ আহিছে তাই একদম কান্দি ঘৰত গুচি গ'ল সেইযোৰ বদমাছ মাকজনীয়ে কৈছে আহিল তই তাৰপিছত চাই যিটো কাপোৰযোৰটো ফটাৰ পিছত মাকে তাই ইমান দম দিছে একদম বহুত দম দিছে গালি পাৰিছে তাইক ঘৰ জাৰি বুঢ়ী একদম বহুত হেৰি কৰিছে আৰু তাৰপিছত চাহ অকণমান আছিল নহয় চাহ অলপ বাকলিটো গুচাই ঢেঁকীত খুন্দিব গৈছে ঢেঁকীতটো এনেকৈ খুন্দে নহয় চাউলৰ বাকলিবিলাক তেতিয়া এই চাউল খাব পাৰে চাউলি বাকলিটো খাব নোৱাৰে তেজি মোলে কৈছে যে তই হাতেদি খুন্দা সেই বদমাছ মাকটো এনেকৈ খুন্দা আছে তাকখনতো হাতদিটো ভাঙি গ'ল তাই হৈ গৈছে গোটেই মাকে কৈছে যে এখন হাতে যে কয় ইমান কান্দি থাকিব নালাগে এখন হাতেও ভাঙি দিলে এখন হাত ভাঙাৰ পিছত এখন হাতেও ভাঙি দিলে তাই কান্দি এবাৰ কৈছে যে ভৰি দি কৰ ভৰি দিও কৰিছে ভৰিখন এখন ভৰিয়ে ভাঙি গ'ল আৰু কৈছে যে এবাৰ এখন ভৰি দি কৰ এখন ভৰি দিও কৰিছে নাই ভাঙি গ'ল এখন ভৰিও তাই এবাৰ কৈছে মূৰ দি গ'ল মূৰ দিও কৰিছে মূৰটো ফাটি গ'ল ফাটি গৈছে বেকা হৈ গৈছে তাইৰ মূৰটো তাৰপিছত তাই মৰি গ'ল যেতিয়া মৰি গ'ল তাইক তাৰমানে এটা খুন্দা কৰিছে খুন্দাত পেলাই দিছে গাঁত বনাই ঘৰৰ পিছফালে পুতি থৈছে ঘাট বনাই ঘৰৰ পিছফালে পুতি থৈছে তাই পুতি থোৱাৰ পিছত তো কি হ'ল কেইদিন পিছত তো তাৰ আত্মাটো ওলাই আহিছে লাউৰ গছ হৈ গ'ল এডাল লাউৰ গছ বটিঙত এজনীতো দুখীয়া আহিছে সেই দুখীয়া ভিক্ষাৰী এটা আহিছে তাৰপিছত খাবলৈ আকৌ নাই বুঢ়া মানুহ হৈছে লাঠি লৈ খোজকাঢ়ে সেইযোৰ কৈছে মোক কিবা খাব দি মই আকৌ খাবৰ মন নাই মই অকণমান ডাঙৰ লৈ যাওঁ মইতো খাবই পৰা নাই ৰঙালাও নহয় পানীলাও জাতিলাও সেনে ক'লে তাৰপিছত লাওটো গান কৈছে তেজি মই সেই খুন্দা না হাতনি মিলিবা সেই হাতনি মিলিবা
তেজীমলা হে মই তেজীমলাই খুন্দিবা অৰাতে খুন্দিছে তেজীমলা সেনেকৈ গানটো কৰিব সেনেকৈ এনেকৈ তাৰ আত্মাকে যিটো গান গৈছে আত্মা বেলেগ এটা বস্তু আৰু তাৰমানে তাৰ মাকটোৱে গান গৈছে আত্মা বেলেগ বস্তু নেকি বেলেগ বস্তু সেইটো বেলেগ এটা বস্তু তুমি নাজানাই দিয়া আচ্ছা তাৰপিছততো আত্মাটো ক'লে তাৰপিছততো লাষ্টততো কি হ'ল মাকটো হৈছে তাৰপিছত আৰু বুঢ়াজনী ভাবিছোঁ মোৰ মাইটো ভূত কৈছিলে যে মই তোমাৰ গছত লাওৰ গছত ভূত আছে তোমাৰ মাকটোতো আছে ভাবিলে হাৰে কি হ'ল সেইডাল গছ কাটি পেলাই ক'ৰবাত পুতি থ'লে তাৰপিছত নেমুটেঙা গছ হ'ল জৰা টেঙা গছ হোৱাৰ পিছততো কি হ'ল কেইটামান বাচ্চা খেলি আছে কেইটামান বাচ্চাই মানে খেলি আছিল খেলি থকাৰ পিছত কেইটামান বাচ্চা খেলি আছে কিয় ফোন কৰা তিনিটা বাচ্চা আৰু তাৰমানে বেছি বাচ্চা নহয় ফুটা বাচ্চা আৰু ফোৰটা বাচ্চা ফোৰটা বাচ্চা আৰু তাৰমানে ডাঙৰ হৈছে কিবা এটা আৰু ফোৰটা বাচ্চা মানে অসমীয়াত কেলি তাৰমানে কৈছোঁ আৰু তাৰমানে তাৰপিছত তাৰমানে নেমু টেঙাটো সিহঁতে খাবৰ সিহঁতেতো নেমু টেঙা খাবৰ মন গৈছে আণ্টি কৈছে আণ্টি তোমাৰ কাষত নেমু টেঙা লাগিছে চিঙো নেকি মোক খাবৰ মন গৈছে যোৱা চিঙোৱে চিঙোতেতো আৰু এটা গান গৈছে হাতনে মেলিবা হাতলি মিলিবা জৰাউনি ছিঙিবা হাতৰি মিলিবা জৰণি নিচিঙিবা তেজীমলা হে মই তেজীমল হুৰাই কৈ আত্মা চনে পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলা হে মই তেজীমলা হে মই সেইটো গানটো নেমু টেঙাত ক'লে কোৱাৰ পিছত সিহঁতে ভাবিলে মোৰ ভূত সিহঁতে কৈছে মই তোমাৰ নেমু টেঙা গছত ভূত আছে মই নোৱাৰো একদম মানে মোক গালখনো কঁপি গৈছে এতিয়া তাৰপিছত কি হ'ল সেইডাল কাটি পেলাই সিহঁতে কৈছে যে মোক ভূত সিহঁতে ভাবিছে কি এইটো আচল কি হ'ল তাৰপিছত সেইডাল গছৰ কাটি পেলাই পানীত পেলাই দিলে গছডাল পানীত পেলাই দিয়াৰ পিছততো তাৰ পৰা যে মস্ত ডাঙৰ এটা পদুম ফুল হ'ল ধুনীয়া তাৰপিছত কেইদিনমান পিছততো তাইৰ পাপাক আহি পালে নহয় নাওত আহিছে নহয় কি বহুত দিন 10 দিন থাকিলে বাহিৰত থাকোঁতেতো চালে যে আপাকে ইমান ধুনীয়া এটা পদুম ফুল সিহঁতে মানে কোৱা নাই আৰু বহুত আকাশত এটা সিহঁতৰ মানুহ বহি আছিল কৈছে যে নাৱৰীয়াটোক কৈছে নাৱত গৈ আছিল তাৰপিছত কৈছে যে যা এইটো পদুম ফুল চিং পদুম ফুলতো কৈছে হাতনে মেলিবা হাতলি মিলিবা পদুমনুই নিচিঙিবা হাতৰি তেজীমলা হে মই গানটো কৈ দিব লাগে তাৰমানে মই খুন্দিছে পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলা হে মই সেনেকৈ ক'লে কোৱাৰ পিছত লাষ্টত কি হ'ল ভাবা সিহঁতে কৈছে যে ভূত কি ক'ত ভূত হ'ল তাৰপিছত পাপাকে ক'লে যে দেৱী মই খুন্দা সেইবিলাক যদি তুমি তেজীমলা হয় চব গম পালে পাপাকেতো ঘৰত গৈছে নহয় যোৱাৰ পিছততো পাপাকেতো গম পাইছে ঐ তই তেজীবিলাক কি হ'ল তেজীমলা এটা ঘৰত কি হ'ল যদি তুমি তেজীমলা মোৰ হাতৰ তামোলখিনি খোৱা এটা শালিকা চৰা হয় শালিকা এটা হৈ আছে শালিকা হোৱাৰ পিছততো শালিকাটা কৈছে তুমি যদি মুকুটৰ তামোলৰ চূণ ওলাইছে সেই চূণ ওলোৱাৰ পিছত কৈছে যে তই যদি তুমি তেজীমলা হয় যদি তুমি তেজীমলা হয় তুমি এই তামোলখিনি খাই দিয়া এইজনী শালিকা চৰা হৈ খোৱা তুমি এজনী শালিকা চৰাই এই তামোলখিনি খোৱা শালিকা চৰাই খালে খোৱাৰ পিছত গম পাই গ'ল পাপাকে গম পাই গ'লো হা এই হৈছিল নেকি ঘৰত যা কৈছে ঐ তেজীবিলাক তই ক'ত দেখিছা হাৰে তাৰমানে বদমাছ মাকটোৱে ঘৰত গৈছে তেজীবিলাক ক'ত দেখিছা ক'ত তেজীমলা সেনেকৈ সুধিছে সুধোতে কৈছে যে তেজীমলাই এই বিয়াত গৈছে বিয়াত যাই এতিয়ালৈকে আহাই নাই খবৰ লৈছে তাইতো বিয়া আকৌ কৈছে মামাকৰ ঘৰত গ'ল এতিয়ালৈকে আহাই নাই খবৰে পোৱা নাই আচলকে কৈছে নে আচলকে ক মাকতো কৈ দিলে
ভয় কৰিলে মাকেতো ভয় কৰিলে ভয় কৰাৰ পিছত পাপাকে বুদ্ধি কৰি উলিয়ালে মাকৰ কথাটো বাপাকে বুদ্ধি কৰি ওলালে মাকৰ কথাটো তাৰপিছত যে- কৈছে যে মই- মই খুন্দাওঁতেহে খুন্দাইছোঁ মাথাত আৰু ভৰিত খুন্দাইছোঁ আৰু হাতত খুন্দাইছোঁ পাপাকে খং উঠি একদম বাহিৰত ওলাই দিছে একদম মাকক তাৰপিছত যেতিয়া শালিকাটোক কৈছে তই যদি তেজীমলা হয় তই মোৰ গামোচাখন ল তুই মোৰ গামোচাখন ল এতিয়া তই তেজীমলা হৈ যায় তেজীমলাটো হৈ গ'ল তাই তাৰ পৰা তাক মাতি শালিকাটোৰ পৰা তেজীমা হৈ গ'ল তাই তাৰমানে তাই তাৰমানে কি হ'ল জানা তাইৰ যোনটো ভিতৰত আত্মা সোমাই আছিল সেই আত্মাটো যেতিয়া ওলালে তাৰপিছত তাই ওলাইছে তাই হয় তাইৰ পিছত আৰু এটা তাই হৈছে তেজীমলা হৈ গ'ল তাৰপিছত যেতিয়া তাই শালিকা হ'ল শালিকা পিছত পাপাকৰ লগত থাকিলে যেতিয়া সেইটো